বন্ধু বান্ধৱীসকল ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক এটাই ৰিকুৱেষ্ট কৰোঁ যে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ৰেড কালাৰ ছাবস্ক্ৰাইব বাটনটো টিপি ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে যিটো বেল আইকন ওলাব সেইটো দবাই দিব তেতিয়া মই যিকোনো ভিডিঅ' দি থাকিলে আপোনালোকে লগালগ নটিফিকেশ্যন পাই থাকিব নহ'লে আপোনালোকে মিছ কৰি থাকিব হয় এতিয়া আপোনালোকৰ এটা জাননী ওলাইছে চাকৰি আৰু সেই চাকৰিটো খালী হৈছে আপোনালোকৰ ESIC ৰিক্ৰুটমেণ্ট 2018 তথা এমপ্লয়িজ ষ্টেট ইঞ্চুৰেঞ্চ কৰ্প'ৰেশ্যন ESIC অৰ্থাৎ কৰ্মচাৰী ৰাজ্য বীমা নিগম তাত আপোনালোকৰ টোটেল পোষ্ট খালী হৈছে 79 JE পোষ্ট আৰু আপোনালোকে অনলাইনটো যোগেদি এপ্লাই কৰিব লাগিব পোষ্টবিলাকত গতিকে এতিয়া আপোনালোকক মই A to Z সকলোখিনি জনাই দিম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব এতিয়া হৈছে আপোনালোকৰ এমপ্লয়মেণ্ট টাইপটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হৈছে টোটেল ভেকেন্সি আছে 79 আছে আৰু জব লোকেশ্যনটো হৈছে আপোনালোকৰ নতুন দিল্লী অৰ্থাৎ দিল্লীত হ'ব আপোনালোকৰ চাকৰিটো তাত আপোনালোকৰ পোষ্টকেইটা দুটা ভাগত ভাগ কৰিছে এটা হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল আনটো হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল তাত আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব চিভিল ইঞ্জিনিয়াৰিঙৰ নাইবা আপোনালোকে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা থকা হ'ব লাগিব তেতিয়া আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব আপোনালোকৰ লাগিব চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা নাইবা আপোনালোকৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা লাগিব তাৰপিছত আপোনালোকৰ বয়সটো দিছে বয়সটো আপোনালোকৰ দিছে 30 বছৰৰ ভিতৰত হ'ব লাগিব এপ্লাই কৰিবলৈ আৰু যদি আপোনালোকৰ ST SC হয় তেতিয়াহ'লে 5 বছৰ 3 বছৰ ৰেহাই থাকিব আৰু পে স্কেলটো দিছে আপোনালোকৰ 35,400 আৰু সিলেকশ্যন প্ৰচেছটো হৈছে আপোনালোকৰ দুটা ভাগত দিছে ৰিটন টেষ্ট হ'ব আৰু ইণ্টাৰভিউ হ'ব এপ্লিকেশ্যন ফিজ অৰ্থাৎ আবেদন মাচুল আপোনালোকে যদি জেনেৰেল আৰু OBC হয় তেতিয়াহ'লে আপোনালোকে দিব লাগিব 500 টকা দি এপ্লাই কৰিব লাগিব অনলাইন যোগে আৰু যদি আপোনালোকে OST SC আৰু যদি ফিমেল ক্যান্ডিডেট হয় এক্স সাৰ্ভিসমেন হয় তেতিয়াহ'লে 250 দি আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব হাউ টু এপ্লাই আবেদন কেনেদৰে জনাব আপোনালোকে অফিচিয়ালি যেটো এটো ওয়েবসাইট আছে এই ওয়েবসাইটৰ যোগেদি আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু তাত আপোনালোকে পইচাটো কটাব পাৰিব ডেবিট কাৰ্ড নাইবা ক্ৰেডিট কাৰ্ডৰ সহায়েৰে তাৰপিছত এতিয়া আপোনালোকে যেটো অনলাইন চলিব হেতু আপোনালোকে ফাৰ্স্ট ষ্টাৰ্টিং হৈ আছে 16 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে আৰু আপোনালোকৰ 15 ডিসেম্বৰলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব সো ভিডিওটো এতিয়ালৈ ইমানে আৰু যদি আপোনালোকে কিবা জানিব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনটো চেক কৰিব তাত আপোনালোকৰ মই ফুল ইনফৰমেশনটো দি দিম আপোনালোকে ডাউনলোড কৰি পিনি চাই ল'ব আৰু যদি কিবা বুজি নাপায় কমেন্ট মাৰিব মই জনাই দিম লগতে ফ্ৰেণ্ডসকলক ভিডিওটো শ্বেয়াৰ কৰি দিব সো এতিয়ালৈ বাই থ্যাংক ইউ